ECCৰ ছমহীয়া প্ৰশিক্ষণৰ আজি প্ৰথম দিন। আমাক মুখ্য শিক্ষিকা শ্ৰী কণিকা দাস বাইদেউ আৰু মামণি বাইদেৱে আমাক শিকাইছে। গৌৰৱ অনুভৱ কৰিছোঁ, বহুত সুখী হৈছোঁ আৰু যাতে আপোনালোকৰ যিটো উদ্দেশ্য, চৰকাৰৰ যি উদ্দেশ্য এইটো সফল হৈ তাকে কামনা কৰিছোঁ। মহিলাসকলেই দেশৰ শক্তি, প্ৰায়খিনিয়ে মহিলা, গতিকে এই মহিলা শক্তিৰ যিমানে তেওঁলোকৰ গ্ৰ'থ হ'ব, ডেভেলপমেণ্ট হ'ব আৰু আৰ্লি ষ্টিমুলেশ্যন হ'ব, উদ্দীপনা হয়। উদ্দীপনা মানে কি, তেওঁলোকৰ যিখিনি পঞ্চেন্দ্ৰিয় আছে তেওঁলোকৰ গোটেইখিনি তেওঁলোকৰ মানে এক্টিভ হয়। যেনে চকু, কাণ, নাক বা তেওঁলোকে কাণেৰে শুনা সমস্ত পঞ্চেন্দ্ৰিয়খিনিৰ যেতিয়া উদ্দীপনা আহিব, যেনে ছমহীয়া বাচ্চাটো, এই ছমহীয়া বাচ্চাটো বা 3 মহীয়া বাচ্চাটোক যদি আমি এটা শব্দ কৰি দিওঁ, সেই শব্দটোৰ প্ৰতি তেওঁ যদি চকুটো নাচায় বা কাণেৰে তেওঁ দৰে ক্ৰিয়া প্ৰকাশ নকৰে, মানে ৰিয়েকশ্যন নকৰে। একশ্যন মানে আমি মাকগৰাকীয়ে বা ঘৰত বা আমি অভিভাৱকে বা আমাৰ ঘৰৰ পৰিয়ালে যেতিয়া আমি তেওঁলোকক এটা আমি শব্দ দিম, কিন্তু শব্দটোৰ প্ৰতি যেতিয়া তেওঁৰ কোনো সঁহাৰি নাথাকে, তেতিয়া গম পাম তেওঁৰ কাণৰ কিবা এটা প্ৰব্লেম হ'ব পাৰে বা চকুৰ হ'ব পাৰে। গতিকে এইখিনি তাৰমানে আমাৰ ঘৰৰ চৌপাশৰ পৰা ঘৰৰ পৰিয়ালৰ পৰাই তেওঁৰ বিকাশ আৰু তেওঁৰ ডেভেলপমেণ্ট আৰম্ভ হয়। গৰ্ভত স্থিতি হোৱাৰ পৰাই সেইখিনি মাকগৰাকীৰ পৰা আৰম্ভ হয়। গতিকে যতন বাৰ্তাত আমি অংগনবাড়ী কেন্দ্ৰত আমি কৰ্মীসকলে সেইখিনি আমাৰ বিভাগে কাম কৰি আছোঁ। আৰু তাৰপিছত যেতিয়া 3 বছৰ হ'ব, 3 বছৰ হোৱাৰ লগে লগে তেওঁলোকে অংগনবাড়ী কেন্দ্ৰলৈ আহিবলৈ ধৰে। গতিকে আহিবলৈ ধৰাৰ লগে লগে আমি কি কৰোঁ, তেওঁলোকক বিভিন্ন ক্ৰিয়াকলাপ, আটাইখিনি ক্ৰিয়াকলাপ আপোনালোকে কেন্দ্ৰত কৰি আহিছে, সেই ক্ৰিয়াকলাপখিনিৰ জৰিয়তে তেওঁলোকক ধাৰণাবিলাক দিয়া হয়। আৰু ধাৰণা শব্দটোৰ কথা এটা ব্যাপক মানে বহুত ব্যাপক হয়। যেনে আমাৰ এতিয়া 21টা থিম আছে, কাৰিকুলামখন আপোনালোকে পাৰিছে, সেইখন কৰিয়ে আহিছে। আৰু সেইকাৰণে আপোনালোকে এই ছমহীয়া পাঠ্যক্ৰমত বেছি এনেকুৱা বুলিও নাভাবিব, ভয় খাবলগীয়া একো নাই। যিখিনি কৰি আহিছে, মাত্ৰ আমি নিউ এডুকেশ্যন পলিচি আমাক অতি সুন্দৰকৈ পাঠ্যক্ৰমখিনি দিছে, আমি সেইখিনি ইয়াত জানিম। গতিকে তেওঁলোকে সেই ধাৰণাটো কেনেকৈ জানে, সেই আটাইখিনি যদি বিকাশ হয়, তেতিয়াহে তাৰপিছত যিটো মাইলষ্টন অফ লাইফ, জীৱনৰ যিটো মাইলৰ খুঁটি, সেইখিনি আমাৰ গঢ় লৈ উঠে 6 বছৰৰ তলতে। গতিকে সেইভাৱে যদি আমি শিশুটিক এতিয়া গঢ়িব লাগিব আৰু সেই আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যনত এই যিটো ধাৰণা, এই ধাৰণাটো এতিয়া আমাৰ ধাৰণাটো সকলোৱে বুজি পাইছে। কি কয় ECC মানে কি, আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, গতিকে প্ৰাক-শৈশৱকালীন শিশুৰ শিক্ষা আৰু যতন। এতিয়া আমাৰ যত্ন পাৰ্টটো সকলোৱে জানে হয়। এতিয়া আমাৰ যিটো শিক্ষাৰ কথাখিনি আমাৰ এতিয়া আহিব। আৰু এতিয়া তাৰ গুৰুত্বটো কি, আমাৰ কি কাৰণত কি প্ৰয়োজন আছে, ইম্পৰ্টেঞ্চটো কি আছে। ECCৰ এটা ডাঙৰ ইম্পৰ্টেঞ্চ আছে, আৰু যাৰ কাৰণে আমাৰ সৰুতে একেবাৰে 3 পৰা 6 বছৰৰ যিখিনি আমাৰ শিশু আছে, সেই শিশুখিনিৰ বা তাৰপিছত 6 পৰা 8 বছৰ, ইয়াৰ মাজৰ যিখিনি আমাৰ পৰৱৰ্তী সময়ত আপোনালোকলৈ নিয়া হ'ব কথাখিনি, যে সেইখিনি সময়ৰ কাহিনীবিলাক আমাৰ কি হয়, গোটেই জীৱনলৈ এটা কাহিনী আমাৰ মনত থাকি যায়। গতিকে নেক্সট আমাৰ এইখিনি কথা আহিব। এতিয়া আমি ক'বলৈ গৈছোঁ যে এইটো কি কাৰণত গুৰুত্ব আছে, ইম্পৰ্টেঞ্চটো কি, যে ইম্পৰ্টেঞ্চ এইকাৰণে হয়, এইখিনি সময়ত আমাৰ ব্ৰেইন ডেভেলপমেণ্ট হয়, মগজুৰ বিকাশ হয়। মগজু কি হয়, মগজুৰ যিটো সঞ্চালন, সেই সঞ্চালনটো যদি নহয়, তাৰমানে আমি যদি সেইখিনি ডেভেলপমেণ্ট নহয়, তেতিয়াহ'লে পৰৱৰ্তী সময়তো আমাৰ ঠিক তেনেকুৱাকৈ সেইখিনি আমাৰ কম হৈ থাকিব। গতিকে এটা শিশুক আমাৰ ওপৰত এৰি দিছে, আমি অংগনবাড়ী কেন্দ্ৰত অহা যায়, এতিয়া সকলো শিশুৱে আহিব লাগিব, কাৰণ অংগনবাড়ী কেন্দ্ৰতে সেইখিনি দিয়া আছে। গভমেণ্টৰ এতিয়া যিহেতু নীতি নিৰ্ধাৰণত আমি পঢ়াম, গভমেণ্টৰ নীতি নিয়মখিনি আমি পালন কৰি সমাজ কল্যাণ বিভাগে তাত আয়োগ হৈছে, আমাৰ SCRT-য়ে ইয়াত আৰম্ভ কৰিছে। গতিকে ইয়াত বহুতখিনি আমাৰ এতিয়া গুৰুত্ব আহি পৰিছে। গতিকে আমাৰ ইম্পৰ্টেঞ্চটো যথেষ্ট আছে, আৰু এইখিনি ইম্পৰ্টেঞ্চ আপোনালোকে একেবাৰে মুখ্যভাৱে বুজি ল'ব যে ইয়াত মগজুৰ বিকাশ হয়। আৰু আমাৰ কোনোবা এটা সঞ্চালন, কিবা এটা ক্ৰিয়াকলাপ মগজুটো বাদ দি কিবা হয় নেকি, যেনে হাতখন ব্যায়াম কৰিছোঁ, হাতখন সঞ্চালন কৰিছোঁ, তাত মগজুটো আছে কি নাই, আমি ঘূৰিছোঁ, আমি কাৰোবাৰ নিৰ্দেশ মানি দিছোঁ, ক'ৰ দৰে আমাক গীত এটা শিকাইছে, ব্যায়াম কৰাইছে, প্ৰাৰ্থনা কৰাইছে,
এই জীৱন কালত তাৰ যিটো ঢাকনি 6 বছৰৰ পিছত হয়তো সেই ঢাকনিখন আৰু গোটেই জীৱন কালত আৰু খোলা নাযায়। এতিয়া হয়তো আমি এইটো অকণমান বেলেগকৈ কম 6 বছৰ এইকাৰণেই কৈছোঁ, ইয়াত আমি এডুকেশ্যন শিক্ষাবিদ আৰু চাইকলজিষ্টসকলৰ কথা কোৱা নাই। তেখেতসকলে আৰু যথেষ্টখিনি অভিজ্ঞতা গৱেষণাৰ দ্বাৰা তেওঁলোকে 14 বছৰলৈ কৈছে। আৰু তাৰ পিছত আৰু পৰৱৰ্তী সময়ত ব্ৰেইনৰ যিখন মগজুৰ মানে তাত মানে ধৰক এটা কলহ বা এটা গিলাচত আপোনালোকে বস্তু ভৰাই আছে ভৰি থাকিব। তাৰমানে এনেকুৱা নহয় গিলাচটোত এটা নিৰ্দিষ্ট সীমা আছে, তাৰপিছত আৰু শিলগুটিকেইটা সোমাই থাকিলে সোমাই নাযায়। কিন্তু ব্ৰেইনটো তেনেকুৱা নহয়, এই ব্ৰেইন এক্সটেনশ্যন হৈ থাকিব তাত মানে যিটো IQ। কিন্তু গৈ যেতিয়া আমাৰ 6 বছৰ হ'ব বুলি এইকাৰণে কৈছোঁ যে আমাৰ অংগনবাদীত যিহেতু আমি 6 বছৰলৈ শিশুসকল থাকে, সেইকাৰণে মই 6 বছৰ কৈছোঁ। আচলতে এইটো 8 বছৰ, 8ৰ পৰা আৰু 14 বছৰ। 14 বছৰৰ পিছত আৰু সেই কাৰ্ভডাল তাৰমানে তাতেই আৰু শেষ। এতিয়া আমি যদি সেইখিনি আমাৰ দায়িত্ব আহি পৰিছে, এতিয়া আমি ওপৰৰখিনি কথা ক'ব নাযাওঁ, যিটো 6 বছৰৰ আমি কথা কৈছোঁ যে 6 বছৰত যিটো 90% হয় বুলি কৈছে। কালিও আমাৰ ডাইৰেক্টৰ ছাৰে কৈ গৈছে বা আমাৰ ওপৰৰ মেমসকলে কৈছে প্ৰশিক্ষণত আমি যি পাইছোঁ, আপোনালোকেও যিখিনি পাঠ্যক্ৰম পঢ়িব পাৰিব। আৰু ইতিমধ্যে অংগনবাড়ী কৰ্মীসকলৰ কাৰণে এখন সমলপুথি আপোনালোকে পাইছে নে পোৱা নাই মই নাজানো, পাইছে চাগে, এইখনতো আপোনালোকৰ আছে চাগে। আৰু যদি পোৱাও নাই আপোনালোকে পাব। ইয়াত এইখন ঠিক আছে, আপোনালোকে পাব প্ৰাথমিক শিক্ষা অংগনবাড়ী কৰ্মীৰ সমলপুথি। তাতো আপোনালোকে পাব যে অতিকৈ গুৰুত্বপূৰ্ণ এইটো কাৰণে বুজি লওক যে ব্ৰেইন ডেভেলপমেণ্ট, মগজুৰ প্ৰত্যেকটো কাম কৰিব হ'লে পিছফালে কোনোবাই থিয় হৈ আছে, এইটো কথা কোনে আমাক ইংগিত দিয়ে? আমি গম নোপোৱাকৈ মানুহ এজন পিছফালে আছে, কোনো কৈ বোলে আমি পটককৈ এটা মুখেৰে ৱৰ্ড আহে ন, বা কিবা এটা পঢ়ুৱা এটা গাত উঠিলেও কোনে সংকেত দিয়ে? গতিকে আমি সকলোৱে তাৰমানে আমাৰ গোটেই শৰীৰটো চলোৱা সমস্ত জ্ঞান অভিজ্ঞতা, মানে এতিয়া শব্দটো হয়তো মোৰ ভুলকৈ ওলাব পাৰে, জ্ঞান অভিজ্ঞতা আপোনালোকে ক'ব পাৰে। মই ক'ব গ'লে সদায় মই 6 বছৰৰ তলৰ কথাখিনি মানে শিশু বুলি আপোনালোকে লেভেলটো টানি লৈ আহিব। 6 বছৰৰ তলৰ যিমানখিনি তেওঁলোকৰ শব্দ হয়, ক্ৰিয়াকলাপ হয়, যিমানখিনি অভিজ্ঞতা হয়, তেওঁলোকে যিমানখিনি উদ্দীপনা হয়, আটাইখিনি কিন্তু ব্ৰেইনে কৰে। গতিকে ইম্পৰ্টেঞ্চটো আপোনালোকে বুজি পাইছে নহয় যে মগজুৰ বিকাশটো হয় কাৰণে ECCৰ ইম্পৰ্টেঞ্চ। আৰু এইটো কোনেও নকৰে, ক'তো মানে এনেকুৱা এটা ইনষ্টিটিউট নাই যে আমাৰ অংগনবাড়ীৰ বাহিৰে মগজুৰ বিকাশ সাধন হোৱাৰ কাৰণে এক্টিভিটি ক্ৰিয়াকলাপখিনি কৰিব পাৰিব। আমি এতিয়া এইখিনি কাৰণ এতিয়া আপোনালোকে কিয় ভালকৈ কৰিব পাৰিব, আপোনালোকক চৰকাৰীভাৱে প্ৰশিক্ষণ দি থকা হয়। কাৰণ চৰকাৰী প্ৰশিক্ষণ মানে কি?